নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ মাজত দশম শ্ৰেণী তথা মেট্ৰিক পৰীক্ষাৰ ইংৰাজী বিষয়ৰ নতুন সিলেবাস বা সংশোধিত সিলেবাস সম্পৰ্কে আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল সেৱা ইতিমধ্যে প্ৰতিটো বিষয়ৰ সিলেবাস 40% হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেইভাবে তোমালোকে যদি 2022 বৰ্ষত হ'বলগীয়া মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজা তেনেহলে তোমালোকে ইংৰাজী বিষয়ৰ কোনটো পাঠ পঢ়িবা আৰু কোনটো পাঠৰ পৰা কিমান নম্বৰ থাকিব এই সমূহ কথা তোমালোক নিশ্চয় জানিব লাগিব আৰু এই কথাসমূহ জনোৱাৰ বাবে আজি মই এই ভিডিঅটো আগবঢ়াইছো ছাত্ৰ ছাত্ৰীসকল ইংৰাজী বিষয়ৰ মুঠ নম্বৰ থাকিব 100 নম্বৰ এই 100 নম্বৰৰ ভিতৰত থিয়ৰি থাকিব 90 নম্বৰ আৰু ইন্টাৰনেল এছেছমেন্টত থাকিব 10 নম্বৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যে মেট্ৰিক পৰীক্ষাত বহিবা 90 নম্বৰৰ সেই 90 নম্বৰৰ ভিতৰত অতি কমেও 27 নম্বৰ পাব লাগিব আৰু ইন্টাৰনেল এছেছমেন্টৰ 10 নম্বৰ এই 10 নম্বৰৰ ভিতৰত অতি কমেও 3 নম্বৰ পাব লাগিব এই 27 আৰু 3 30 অৰ্থাৎ 5 নম্বৰ হৈছে 30 নম্বৰ এতিয়া আমি আলোচনা কৰো আহা কোনটো লেসন বা কোনটো ইউনিটছৰ পৰা কিমান নম্বৰ থাকিব ৰিডিং কম্প্ৰিহেনশন দুটা থাকিব আৰু এই দুটাৰ পৰা 5 + 5 অৰ্থাৎ 10 নম্বৰ থাকিব ট্ৰান্সলেচনত থাকিব 6 নম্বৰ এছে ৰাইটিংত থাকিব 6 নম্বৰ লেটাৰ ৰাইটিং অথবা ৰিপৰ্ট ৰাইটিংত থাকিব 5 নম্বৰ গ্ৰামাৰ সেকশন ছাত্ৰ ছাত্ৰীসকল গ্ৰামাৰ সেকশনৰ পৰা নম্বৰ থাকিব 20 নম্বৰ তোমালোকে নৱম শ্ৰেণীত অধ্যয়ন কৰি অহা সকলোবোৰ গ্ৰামাৰৰ লগতে ডিটাৰমিনাৰ্ছ টেন্স ভয়েস নেৰেশন প্ৰিপজিশন ভোকাবুলাৰী সিনথেসিস অফ সেন্টেন্সেস ভাৰ্ব ফ্ৰেজেছ সেন্টেন্স কাৰেকশ্যন ইত্যাদি গ্ৰামাৰসমূহ তোমালোক পঢ়িব লাগিব আৰু এই গ্ৰামাৰসমূহৰ পৰা মেট্ৰিক পৰীক্ষাত বা তোমালোকৰ পৰীক্ষাত নম্বৰ থাকিব 20 নম্বৰ ছাত্ৰ ছাত্ৰীসকল এই গ্ৰামাৰৰ উপৰিও আমি কিছুমান প্ৰস আৰু কিছুমান পোয়েট্ৰি আমি অধ্যয়ন কৰিব লাগিব প্ৰসৰ ভিতৰত আছে এ লেটাৰ টু গড নেলসন মেণ্ডেলা আৰু টি ফ্ৰম আসাম ছাত্ৰ ছাত্ৰীসকল এই লেটাৰ টু গড আৰু নেলসন মেণ্ডেলাৰ পৰা নম্বৰ থাকিব 15 নম্বৰ আৰু টি ফ্ৰম আসাম এই প্ৰশ্নৰ পৰা নম্বৰ থাকিব 6 নম্বৰ কবিতা তোমালোকৰ লাগিব চোৱা এ টাইগাৰ ইন দা জু দি টল অফ কাষ্টাৰ দা ড্ৰাগন এই দুটা কবিতাৰ পৰা নম্বৰ থাকিব 12 নম্বৰ সাপ্লিমেন্টাৰী ৰিডাৰ্ছ ফুটপ্ৰিন্টছ উইদাউট ফিট এইটো পঢ়িব লাগিব তোমালোকে দি মিডনাইট ভিজিটৰ আৰু ফুটপ্ৰিন্টছ উইদাউট ফিট ছাত্ৰ ছাত্ৰীসকল এই দুটাৰ পৰা নম্বৰ থাকিব 10 নম্বৰ এয়া হল মুঠ 90 নম্বৰ আৰু তোমালোকৰ ইন্টাৰনেল এছেছমেন্ট স্কুলৰ পৰা দিয়া হ'ব 10 নম্বৰ 90 নম্বৰ আৰু 10 নম্বৰ এয়া হৈছে 100 নম্বৰ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইংৰাজী বিষয়ত যদি ভাল ৰিজাল্ট কৰিব বিচৰা তেনেহলে তোমালোক প্ৰস পোয়েট্ৰি ভালদৰে অধ্যয়ন কৰাৰ লগতে গ্ৰামাৰসমূহ ভালদৰে তোমালোক অধ্যয়ন কৰা গ্ৰামাৰসমূহ ভালদৰে ষ্টাডি কৰিবা বিশেষকৈ তোমালোকৰ ৰিপৰ্ট ৰাইটিং লগতে লেটাৰ ৰাইটিং এইসমূহ ভালদৰে জানিব লাগিব তে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক আজি ভিডিঅ'টোৰ পৰা অলপ হলেও উপকৃত হৈছা আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ